वेलकाम बैक टू माय यूट्यूब चैनल। आज जेहेतु पूजार शेषर दिन और आज पूजा धामाका हम और आम लगरबोर ओলাই आहिছোঁ पूजा चाবলৈ और आपनालोকক जिमानखिनि पारो देखবলৈ চেষ্টা কৰিম। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক শেষলৈকে। আজি पूरा धामाका হ'ব মানে लास्ट पूजाটো ছোৱালী তামাম চাম আপোনালোকক দেখাম তো চাই থাকক। ঢাক বাজা কাসর বাজা উলু দে আর শাখ বাজা বছর পরে আবার এলো মাঝে পুজো পুজো গন্ধ নিয়ে নতুন গানের ছন্দ নিয়ে শারদিয়ায় খুশিতে মন নাচে এলো 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 মা দুর্গা মা বাজা বছর পরে আবার এলো মাঝে পুজো পুজো বন্ধ নিয়ে নতুন গানের ছন্দ নিয়ে শারদিয়ায় খুশিতে মন নাচে এলো 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 মা দুর্গা মা আরে এলো 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 মা দুর্গা মা বলো দুর্গা মাই কি পূজাত ঘূৰি কেনেকুৱা লাগিছে? ভাল লাগিছে মানে পুৰা এনজয় কৰি আছো মানে আৰু ডিজাইনটো মজা দিছে ওপৰত। ডিজাইনটো ভালে লাগিছে মানে দেখাও ডিজাইনটো ভালে লাগিছে বছৰ ঘূৰাকে ডাঙৰ হৈছেতো কি ক'ম আৰু আপুনি যদি চাই আছে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিবা ইয়াক। ধন্যবাদ।
আপোনালোকে দেখিবলৈ পাইছে। ফাইনেলি পূজা খতম আৰু আমি দুজনে পুৰা দৌৰি দৌৰি ঘৰলৈ গৈছোঁ। পুলিচে মানে পুৰা খেদি আছে। তো আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। নেক্সট ভিডিঅ'ত লগ পাম। তেনেহ'লে আজিলৈ 3 বাই বাই।